নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি 10th পাছ 12th পাছ বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰি বিচাৰি হাবাথুৰি খাই আছে তেনেহলে এই ভিডিঅ'টো শেষলৈকে চাব। ইয়াত কোনো এজ লিমিট নাই, ইয়াত আপুনি যিকোনো বয়সতে চাকৰি পাব। এই চৰকাৰী পৰ্টেলটোৰ জৰিয়তে পুৰুষ মহিলা সকলোৱে নিজৰ পছন্দৰ চাকৰি ফাইণ্ড আউট কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ পৰা পাৰ্ট টাইম ফুল টাইম জব কৰিব পাৰিব। আৰু যদি আপোনালোকে ঘৰৰ পৰা চাকৰি কৰিব বিচাৰে, মানে ঘৰৰ পৰা কাম কৰিব বিচাৰে, ৱৰ্ক ফ্ৰম হোম তেনেকুৱা জব ইয়াত পাব। আনএমপ্লয়মেণ্ট সমস্যা ৰিডিউচ কৰাৰ বাবে ভাৰত চৰকাৰে এই নেশ্যনেল ছাৰ্ভিচ কেয়াৰ পৰ্টেলটো লঞ্চ কৰিছে। ইয়াৰ উপৰিও আপুনি যদি ডেইলি বেষ্ট চেলাৰী জব কৰিব বিচাৰে ইয়াতে পাই যাব। এই পৰ্টেলটোৰ পৰা এখন আইডি কাৰ্ড বনাই আপুনি ভাৰতবৰ্ষৰ যিকোনো ঠাইত চাকৰি কৰিব পাৰিব আৰু এই পৰ্টেলটোৰ পৰা চাকৰি পাবৰ বাবে আপোনাক 1 টকাও পে কৰিব নালাগে। লগতে নিজৰ এৰিয়াত থকা চাকৰিবোৰ বিচাৰিব পাৰিব আৰু অতি সহজে সেই চাকৰিবোৰ কৰিব পাৰিব একো সমস্যা নোহোৱাকৈ। সো এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিম যে কেনেদৰে NCS পৰ্টেলটোত ৰেজিষ্টাৰ কৰিব লাগিব আৰু NCS কাৰ্ডখন ডাউনলোড কৰিব লাগিব। সো প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত গৈ ncs.gov.in লিখি সাৰ্চ কৰিব। নেশ্যনেল কেয়াৰ ছাৰ্ভিচ পৰ্টেলটো ওপেন হোৱাৰ পিছত এতিয়া জব সিকাৰ এইটোত ক্লিক কৰিব লাগিব। এতিয়া ৰেজিষ্টাৰ এইটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন পেজখন ওপেন হ'ব। এইটো ৰেজিষ্টাৰ এজ জব সিকাৰ থাকিব লাগিব। তাৰ পিছত UID টাইপ, ইয়াৰ পৰা আপোনালোকক পান কাৰ্ড, ই-শ্ৰম কাৰ্ড বা আদাৰ্ছ ডকুমেণ্টছ সিলেক্ট কৰিব লাগিব। সো মই ই-শ্ৰম কাৰ্ডখন সিলেক্ট কৰিলোঁ। এতিয়া ইয়াত ই-শ্ৰম কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। এতিয়া ডেট অফ বাৰ্থ সিলেক্ট কৰি প্ৰিফিল ফ্ৰম ই-শ্ৰম এইটোত ক্লিক কৰিব লাগিব। এতিয়া মোবাইল নাম্বাৰত OTP ৰিচিভ হ'ব। OTPটো এণ্টাৰ কৰি ভেৰিফাই কৰিব। তাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। এই পেজটো ভালদৰে ফিল আপ কৰি ল'ব। তাৰ পিছত ইয়াত এটা ষ্ট্ৰং পাছৱৰ্ড সেট কৰিব। এতিয়া চুজ ইউজাৰ নেম, চুজ ইউৰ ইউজাৰ নেম, ইয়াৰ পৰা ইমেইল ID বা ইউনিক আইডিটো এটা সিলেক্ট কৰিব। যদি ইমেইল ID সিলেক্ট কৰক তেনেহ'লে ইমেইল ID ইউজ কৰি লগইন কৰিব লাগিব। তাৰ পিছত এমপ্লয়মেণ্ট ষ্টেটাছ এইটো আনএমপ্লয়মেণ্ট কৰি ৰাখিব। এতিয়া কি স্কিল, ইয়াত মিনিমাম 5টা কি স্কিল এণ্টাৰ কৰিব লাগিব। তাৰ পিছত আৰ ইউ ইণ্টাৰেষ্টেড ইন ইণ্টাৰনেশ্যনেল জব, এইটো ইয়েছ বা ন' কৰিব। যদি দেশৰ বাহিৰত জব কৰিব বিচাৰে তেনেহ'লে ইয়েছ কৰি দিব। তাৰ পিছত চিকিউৰিটি কোডটো ফিল আপ কৰি আই এগ্ৰি টিক মাৰ্ক দি ছাবমিট কৰিব। এতিয়া আপোনাৰ NCS আইডিটো জেনেৰেট হ'ব। এতিয়া ইমেইলত ৰিচিভ হোৱা OTPটো ইয়াত এণ্টাৰ কৰি ইমেইলটো ভেৰিফাই কৰিব। এতিয়া এই পৰ্টেলটো অট'মেটিক লগইন হৈ যাব আৰু এটা এলাৰ্ট শ্ব' হ'ব। ইয়াত কৈছে যে ইয়াত কোনেও চাকৰি দিয়াৰ নামত ধন দাবী নকৰে, যদি কৰে তাত জানিব যে সেইজন ফেক হ'ব। এইটোৱে সতৰ্কবাণী ইয়াত দিয়া হৈছে। অ'কে, লগইন হোৱাৰ পিছত ইয়াত আপোনালোকে বহুত জব ৰিকুৱাৰমেণ্ট চাব পাৰিব। ইয়াত আপোনালোকৰ স্কিল অনুযায়ী জব ৰিকুৱাৰমেণ্ট হ'ব। এতিয়া NCS কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে ভিউ আপডেট NCS প্ৰফাইল এইটোত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত পাৰ্চনেল ইনফো সেকশন ইয়াত আহিব। এতিয়া যদি ইয়াত আপোনাৰ ফটো শ্ব' নহয় তেনেহ'লে ইয়াত এটা ফটো আপলোড দিব আৰু যদি ফটোখন চেঞ্জ কৰিব বিচাৰে ইয়াত ক্লিক কৰি ফটোখন চেঞ্জ কৰিব পাৰিব। অ'কে, এতিয়া যিবিলাকত ৰেড ষ্টাৰ দিয়া আছে সেইবিলাক ফিল আপ কৰি ল'ব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব আৰু ইয়াৰ পৰা প্ৰাইমাৰী লেংগুৱেজ সিলেক্ট কৰিব। অ'কে, তাৰ পিছত এইটো ছেভ কৰি দিব। এইটো ছেভ কৰি দিয়াৰ পিছত লেফ্ট ছাইডত প্ৰফাইল সেকশন ইয়াত আহিব। ইয়াত চাব পাৰিব NCS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইটোত ক্লিক কৰিব আৰু আপোনাৰ NCS কাৰ্ডখন চাব পাৰিব। এতিয়া ডাউনলোড আই কাৰ্ড এইটোত ক্লিক কৰি কাৰ্ডখন আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব লাগিব আৰু পাৰে যদি এই কাৰ্ডখনক এখন PVC কাৰ্ড বনাই ল'ব, কাৰণ এই পৰ্টেলটোৰ পৰা চাকৰি বিচাৰি যেতিয়া মানে চাকৰিটো কৰিব যাব তেতিয়া এই NCS কাৰ্ডখনৰ প্ৰয়োজন হ'ব। অ'কে, এতিয়া জব বিচাৰিবলৈ হ'লে প্ৰথমতে জব সিকাৰ এইটোত ক্লিক কৰিব। এতিয়া ইয়াৰ পৰা আপোনালোকে নিজৰ স্কিল অনুযায়ী চাকৰি বিচাৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে মেনুৱেলি নিজৰ চহৰ অঞ্চলৰ জব বিচাৰিব পাৰিব। আৰু জবৰ বাবে এপ্লাই কৰিবলৈ হ'লে ধৰি লোৱা যে মই এইটো জব কৰিব বিচাৰোঁ, তো ইয়াত ক্লিক কৰিব লাগিব।
জবৰ পোষ্টত ক্লিক কৰিলে এই জবটোৰ সকলোখিনি ডিটেইলছ চাব পাৰিম। ইয়াত আপোনালোকে চাব পাৰিছে জব লোকেশ্যন গুৱাহাটী, কিমান চেলাৰী থাকিব আৰু কি স্কিল থাকিব লাগিব, সকলোখিনি ডিটেইলছ ইয়াত চাব পাৰিব। এতিয়া এই জবটো কৰিবলৈ হ'লে জাষ্ট এপ্লাই, ইয়াত এপ্লাই ক্লিক কৰিলে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াৰ পৰা। চ' বন্ধুসকল, আপোনালোকে নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ পৰ্টেলটোৰ সহায়ত নিজৰ বাবে অতি সহজে জব ফাইণ্ড আউট কৰিব পাৰিব। লগতে এটা কথা মনত ৰাখিব, ইয়াত ৰেজিষ্টাৰ কৰাৰ পিছত 24 ঘণ্টামান পিছত আপোনালোকে জবৰ বাবে এপ্লাই কৰিব পাৰিব। মানে আপোনালোকৰ আইডিটো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতহে আপোনালোকে জবৰ বাবে এপ্লাই কৰিব পাৰিব। কাৰণ মোৰ আইডিটো ভেৰিফিকেশ্যন এতিয়ালৈকে পেণ্ডিং হৈ আছে কাৰণে এই জবটো মানে এপ্লাই নহ'ল। তো বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লগতে যদি কিবা সুধিব লগা থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।